হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকৰ খবৰ ভালনে? আজি মোৰ ফাৰ্ষ্ট ব্লগ শৰাইঘাট ব্ৰিজৰ পৰা এপাক মাৰি আহোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে মতামত কৰিব, মোক কমেণ্টত জনাব। যদি বেয়া লাগেও আপোনালোকে মোক কমেণ্টত জনাব। নে কি কয় বন্ধুসকল? এক্সপিৰিয়েঞ্চ মুঠেই কম, সেইটো কাৰণে ফাৰ্ষ্ট টাইম বনাইছোঁ। আজি ফাৰ্ষ্ট টাইম ব্লগ বনাইছোঁ। আপোনালোকে যদি ভাল পালেতো জানাই, বেয়া পালেওতো জানাই। কি কৰিব লাগিব কমেণ্টত জনাব। এয়া জালুকবাৰী আহি পাইছোঁ মই। হেল্ল' বন্ধু বান্ধৱীসকল, ফাৰ্ষ্ট টাইম মই দুখন শৰাইঘাট নতুন দলং, ছেকেণ্ড টাইম দুখন শৰাইঘাট পুৰণি দলং, সেনেকৈ মই এপাক মাৰি আহিম। আপোনালোকে চাই থাককচোন ভিডিঅ'টো। এইখনেই হৈছে নতুন দলং। নতুন দলঙেদি এপাক মাৰি আহি পুৰাণ দলঙেদি উঠিম। চাইড দিব মই গৈ আছোঁ, দেখা নাই নেকি? আপোনালোকে চাইড দিব অকণমান। নতুন দলং আহি পাইছোঁ। নতুন দলং এতিয়া পাৰ হ'ব। এতিয়া পুৰাণ দলং আহি পাইছোঁ। পুৰাণ দলংখন আপোনালোকে চাই থাককচোন। এনেই তুমি সকলোৱে দেখিছেই, দেখিলেও এবাৰ চাব আৰু আপোনালোকে কেনেকুৱা বা হৈছে। আপোনালোকে মতামত জনাব, কাৰণ ফাৰ্ষ্ট টাইম কৰিছোঁ। ফাৰ্ষ্ট টাইম সেইটো কাৰণে আপোনালোকৰ মৰম চেনেহবিলাক বিলাই দিব আৰু নে কি কয় বন্ধুসকল? আপোনালোকে জনাব। অকণমান হ'লেও কষ্ট কৰিছোঁ। আপোনালোকে যদি কষ্টটো অনুভৱ কৰে তেতিয়াতো জানাই কি কৰিব লাগিব নে কি কয়? এইখন আমাৰ আছে অনিল দাসৰ বাম্পাৰ। এইখন আছে একদম বাদশা গাড়ী, বাদশা। ৱেলকাম টু জালুকবাৰী আহি পাইছোঁ বৰ্তমান। কি যে ধুনীয়া ঠাই, ডেইলি দেখা পালেও ইমানেই ভাল লাগে। জালুকবাৰী বুলি ক'লেতো একদম খাটাৰা, একদমেই ভাবিব নোৱাৰা একদম সৌন্দৰ্য। ধুনীয়া ধুনীয়া ছোৱালী দেখা পোৱা যায়, ধুনীয়া ধুনীয়া ল'ৰা দেখা পোৱা যায়, ধুনীয়া ধুনীয়া গাড়ী দেখা পোৱা যায়, নানা ধৰণৰ গাড়ীবোৰ দেখা পোৱা যায়। ইমানেই ভাল লাগে, হয়নে নহয়? হয়নে নহয় বন্ধুসকল? আৰু অসমৰ ভিতৰত আপেল আঙুৰ কম দামত যদি পোৱা যায়, জালুকবাৰীতে পোৱা যায়। হয়নে নহয় আপোনালোকে জনাব। মায়াবিনী ৰাতিৰ দেখা পালোঁ তোমাৰ ছবি, ধৰা দিলা বুকুতে আহি হিয়াৰ এতিয়া আমি ঘৰলৈ উভতি যাম। ঘৰলৈ উভতিলে য'তেই নাজালেও বা সোনকালে পোৱা যেন লাগে। চাবলৈ কি হ'ব, গুৱাহাটীত আহিলে মানে গাঁৱতহে দন লাগে, কিন্তু গুৱাহাটীত আহিলে গুৱাহাটীত গোটেই চালানী মানুহে লগ পোৱা যায় আৰু সিহঁতে ভাল ভাল কামবিলাক কৰে। আমি গাঁৱতহে দন। হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আগন্তুক ভিডিঅ' দিবলৈ প্ৰেৰণা পাম। প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাল বাটনটো দবাই দিব। গাড়ীটো তেল ভৰালেহে গাড়ী চলিব ন। তেল ভৰাই দিলে এতিয়া বৰিহাট পাইছোঁহি। বৰিহাট
টাইম বনাইছোঁ আপোনালোকে কমেণ্ট কৰি জনাব ক'তনো কি ভুল হৈছে আপোনালোকে জনাব দেই প্লিজ প্লিজ প্লিজ